নমস্কাৰ ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বাস্তুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় নাগৰ হিৰ অনুসৰি আপুনি কেতিয়া আপোনাৰ গৃহ নিৰ্মাণ আৰম্ভ কৰিব আৰু কেনেকৈ নিৰ্মাণ কৰিব। প্ৰথমতে মই যাওঁ যে আপুনি কেতিয়া গৃহ নিৰ্মাণ কৰিব। তো আপুনি নিজৰ ঘৰৰ নিজৰ মাটিৰ আপুনি এটা স্কেচ কৰি ল'ব। স্কেচটো কৰি লৈ তাৰ 9 ভাগে বিভক্ত কৰিব। ইয়াতে যেনেকে স্কেচ কৰা আছে তেনেকে আপুনি 9 ভাগে বিভক্ত কৰি ল'ব। তাৰপিছত পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই গোটেইখিনি লিখি ল'ব তাতে। তাৰপিছত আপুনি পশ্চিমৰ ওপৰ ভাগত, পশ্চিমৰ উত্তৰ দিশত আপুনি বহাগ লিখি ল'ব আৰু ক্লকৱাইজ আপুনি গোটেইকেইটা মাহৰ নাম লিখিব। পশ্চিমৰ ওপৰৰ ফালে আপুনি বহাগ লিখিব। তাৰপিছত উত্তৰত আপুনি জেঠ, আহাৰ, শাওণ লিখিব। পূবত আপুনি ভাদ, আহিন, কাতি এনেকে আপুনি গোটেইকেইটা 12টা মাহৰ নাম আপুনি লিখি ল'ব। তাৰপিছত আপুনি 1-2-2-1 এই ফৰ্মুলাৰ দ্বাৰা আপুনি চাব যে বহাগ মাহত আপোনাৰ ভাল, এতিয়া আপোনাৰ কোন মাহত ভাল আৰু কোন মাহত বেয়া। বহাগ মাহত 1 প্ৰথমতে বহাগ মাহত ভাল, জেঠ মাহত বেয়া। আহাৰ আৰু শাওণ মাহত ভাল, 2 আহাৰ আৰু শাওণ মাহত ভাল, ভাদ আৰু আহিন মাহত বেয়া। আকৌ 2 কাতি আৰু আঘোণ মাহত ভাল, পুহ আৰু মাঘ মাহত বেয়া। তাৰপিছত ফাগুন মাহত ভাল, চ'ত মাহত বেয়া। তো আপুনি এতিয়া গম পালে যে বহাগ, আহাৰ, শাওণ, কাতি, আঘোণ আৰু ফাগুন মাহত আপোনাৰ গৃহ নিৰ্মাণ আৰম্ভ কৰিলে ভাল। তো তাৰপিছত আপোনাৰ যে এই মাহবিলাকত আপোনাৰ শুক্লপক্ষ চাই, লগ্ন শুদ্ধি আৰু তাৰা শুদ্ধি চাই আপুনি যদি গৃহ নিৰ্মাণ আৰম্ভ কৰে তেনেহলে আটাইতকৈ ভাল। আপুনি বহাগ মাহত যদি আৰম্ভ কৰিব বিচাৰিছে তেনেহলে বহাগ মাহৰ শুক্লপক্ষত লগ্ন শুদ্ধি আৰু তাৰা শুদ্ধি চাই ল'ব। তাৰপিছত আপুনি যদি বহাগ মাহত আৰম্ভ কৰে তেনেহলে নাগৰ হিৰ বহাগ মাহত থাকিব পশ্চিম ফালে। আৰু আমি জানো যে নাগৰ উদৰত গৃহ নিৰ্মাণ কৰিব লাগে। নাগৰ শিৰত কৰিলেও বেয়া, নাগৰ ভৰিত কৰিলেও বেয়া, নাগৰ পিঠিত কৰিলেও বেয়া। তো আমাৰ নাগৰ উদৰত কৰিব লাগিব। এতিয়া নাগৰ উদৰ হৈছে পশ্চিমত যদি আপোনাৰ নাগৰ হিৰ থাকে, বহাগ মাহত পশ্চিমত পৰিছে, তো বহাগত যদি আপুনি গৃহ নিৰ্মাণ আৰম্ভ কৰিব বিচাৰিছে তেনেহলে নাগৰ উদৰত থাকিব ক্লকৱাইজ। আপুনি আগত যেনেকে আপুনি ক্লকৱাইজ মাহৰ নামবিলাক লিখিছিলে, ক্লকৱাইজ আপুনি চাব যে বহাগ মাহত নাগৰ উদৰ থাকিব উত্তৰ ফালে। তো আপুনি গৃহ নিৰ্মাণ কৰিব লাগিব উত্তৰৰ ফালে। আপোনাৰ মাটিৰ ওপৰৰ উত্তৰ ফালে আপুনি গৃহ নিৰ্মাণ কৰিব লাগিব। আৰু যদি আপোনাৰ জেঠতটো ইমান এটা ভাল নহয়, আহাৰ বা শাওণ মাহত যদি আপুনি গৃহ নিৰ্মাণ আৰম্ভ কৰিব বিচাৰিছে তেনেহলে আপোনাৰ গৃহ নিৰ্মাণ কৰিব লাগিব পূবৰ ফালে, মাটিৰ ওপৰৰ পূবৰ ফালে আপুনি গৃহ নিৰ্মাণ কৰিব লাগিব। আৰু যদি আপুনি কাতি মাহত যদি আপুনি গৃহ নিৰ্মাণ আৰম্ভ কৰিব বিচাৰিছে তেনেহলে আপোনাৰ আৰম্ভ কৰিব লাগিব দক্ষিণ ফালে, আপোনাৰ মাটিৰ দক্ষিণ ফালে আপোনাৰ গৃহ নিৰ্মাণ কৰিব লাগিব। আৰু যদি আঘোণ মাহত আপুনি আৰম্ভ কৰিব বিচাৰিছে তেনেহলে আপুনি ক্লকৱাইজ, আপুনি দক্ষিণৰ পৰা ক্লকৱাইজ আপুনি পশ্চিম ফালে, আপোনাৰ মাটিৰ পশ্চিম ফালে আপুনি গৃহ নিৰ্মাণ কৰিব লাগিব। পশ্চিম ফালে আপুনি যদি আঘোণত যদি আপুনি গৃহ নিৰ্মাণ কৰে। আৰু যদি ফাগুন বা বহাগ, ফাগুন আৰু বহাগত আপোনাৰ নাগৰ হিৰ থাকিব পশ্চিম ফালে, তো আপুনি নিৰ্মাণ কৰিব লাগিব উত্তৰত। তো আপুনি গম পাই গলে যে আপুনি কেতিয়া কোন মাহত কোন ফালে আপুনি গৃহ নিৰ্মাণ আৰম্ভ কৰিব। তো এতিয়া আপোনাৰ যদি অলৰেডি আপোনাৰ গৃহ নিৰ্মাণ আৰম্ভ হৈ গৈছে, তো আপোনাৰ কনষ্ট্ৰাকশ্যনটো কেনেকৈ চলাব তাৰ কাৰণে আপুনি একেই প্ৰচেছত আপোনাৰ যদি আপোনাৰ ঘৰৰ কাম চলি আছে, কনষ্ট্ৰাকশ্যনটো চলি আছে, আৰু কনষ্ট্ৰাকশ্যন আপোনাৰ যদি জেঠ, আহাৰ বা শাওণ মাহত আপুনি কনষ্ট্ৰাকশ্যন কৰি আছে, কিয় অলৰেডি আপোনাৰ গৃহ আৰম্ভ কৰাৰ কাৰণে আমাৰ ভাল মাহবিলাক চাব লাগিব। যেতিয়া কনষ্ট্ৰাকশ্যন অলৰেডি ষ্টাৰ্টেড তেতিয়া আপোনাৰ আৰু জেঠ বা আহাৰ বা শাওণ তেনেকে ভাল বেয়া মাহ একো চাব নালাগে। আপুনি জেঠ মাহতো কনষ্ট্ৰাকশ্যন চলাব পাৰিব, আহাৰ শাওণতো চলাব পাৰিব। তো এইকেইটা মাহত যদি আপোনাৰ কনষ্ট্ৰাকশ্যন চলি থাকে তেনেহলে আপোনাৰ সেই সময়ত নাগৰ হিৰ থাকে উত্তৰ ফালে, তো আপুনি কনষ্ট্ৰাকশ্যনটো কৰিব পূব ফালে। জেঠ, আহাৰ আৰু শাওণ মাহত কনষ্ট্ৰাকশ্যন কৰিব আপুনি পূব ফালে।
আৰু যদি ভাদ আহিন আৰু কাতি মাহত যদি আপোনাৰ কনষ্ট্ৰাকশ্যন চলি থাকে তেনেহলে আপুনি কনষ্ট্ৰাকশ্যন কৰিব দক্ষিণৰ ৰুম গেটাৰ। আৰু যদি আপোনাৰ আঘোণ পুহ আৰু মাঘ মাহত যদি আপোনাৰ ঘৰৰ কনষ্ট্ৰাকশ্যন চলি থাকে তেনেহলে কনষ্ট্ৰাকশ্যন কৰিব আপোনাৰ পশ্চিমৰ ৰুম গেটাৰ বা পশ্চিম ফালে আপোনাৰ ঘৰৰ কামবিলাক কৰিব, পশ্চিম ফালৰ যিখিনি কনষ্ট্ৰাকশ্যনৰ কাম আছে সেইখিনি কৰিব। আপুনি এনেদৰে যদি আপুনি নিজৰ ঘৰৰ নিৰ্মাণ কৰে বা এনেদৰে এই সময় চাই এনে যদি আপোনাৰ ঘৰৰ নিৰ্মাণ আৰম্ভ কৰে আৰু এনে প্ৰচেছত যদি আপুনি ঘৰ নিৰ্মাণ কৰে তেনেহলে সেই ঘৰত আপোনাৰ সুখ সমৃদ্ধি আৰু সফলতা গোটেইখিনি অৰ্জন কৰিব। আজিৰ বাবে মই ইমানতে এৰিলো আৰু পৰৱৰ্তী মোৰ ভিডিঅ'বিলাকত আৰু কিছুমান গুৰুত্বপূৰ্ণ তথ্য লৈ আপোনাৰ ওচৰত আহিম। আজিৰ বাবে ধন্যবাদ।